ডাঙৰ মাগুৰ পালিয়ে তহঁতে এই মোৰ কপালত হে একো নাই বাপৰে বাপ মস্ত ডাঙৰ ভেদেলিয়া কোনটো হাতত আই বাবা এই মই কেনেকুৱা কি গৰম আছে মুতে গেলে অলপ বিষ এ ৰ তোক মই কমাই দিব পাৰো না থাকা বই দি কিনে তোৰ লগত কথা কৰ আইও রে মা আমি গরু দানা সিজোৱা চলি পানী গৰম কৰা চাহ বনোৱা সব ৰদুতে কৰো ঠিক আমাৰ সৌৰে দাদু চানত শিকিয়া তহঁতে কিনো কয় 2 মিনিটৰ কথা পতা গেলি হেবাৰে চাহ হবয়ে ইগলা খান অকণমান শিকি নহলি আজিকালি দুনিয়াত চলবে নৰা কলিয়া অহংকাৰ কৰা নহব দেচোন কিন্তু কালি দিপৰে অমলেট খানাতে কৰি লৈ গৈছো আয়া কি হত খৰি জুইতেও ৰদুত বনোৱা অমলেট খানৰ বেছি হত এই আই তই জানা দে চাহে খোৱালে পানী হ'ব চাই তাকচোন চাহে খাবি দে ৰদুত বনোৱা চাহ হবি মোৰ মা দুটাই মা কামতহে কৰা দে আৰু হয়ে এগলা কাম আমাৰ ঘৰত কবে দিলে কোকাল ভাগা খুব দিব না এ ৰ তহঁতৰ এগলা কথা শুনি থাকতে হেবাৰে পানী উঠাইছি আছো মই সেই খাবা দিলো নিব আমাৰ কি কয় মা বাকবা নচো আৰু কি যে এবাৰ দেখব লগা হৈছে হয়ে গেছনা পাও সেইকাৰণে কৰিব দিছিল তাকে এতিয়া আমি যদি অলপ সময় কথা পতাৰ পাছত চাহ হবই গম পাইছে এই হেৰি বনিয়াত বিচনীখন মুকাই দিছো মই 2 বিচনামান মাৰো ভিতৰতে বহিব পাৰিলে হৈ গ'ল লাইটডাল নাই নহয় আকৌ কেনে লৈ ইনভাৰ্টাৰ নাই এই ইনভাৰ্টাৰটো টানি মাতিলে ইনভাৰ্টাৰটো বেয়া হৈছিল ভাল কৰিব দিছো এটা নতুন চাই ইনভাৰ্টাৰ অৰ্ডাৰ দিছো ফ্লিপকাৰ্টত 10-15 দিন লাগব আহি পাওঁতে লচোন লওঁ বিচাৰি খালো মই কাপ দি চলে হ'ব পানী উঠাইছি মোৰ সঁচাকৈ কৈছে কৈ তাকে কি কৰিছে দেখছে নে তহঁতে একা বন্ধ পারবি ইগলা খান শিকি থব চাহ দি জানতে পাছত গেলি গিরে তো খুৱাব পারবি শুনছে নে এটা করে সোলার সিস্টেম চাহ আজি খাইছাচোন কেনে লাগছি খাও কালারটো ঠগ আছিল হয়ে গেছত চাই খাইছাচোন খাইছাই দিবি তুই খাওয়া ঠগ আছিল হারছি না তাদেরও বন্ধ করবি দে বলিও বন আসলে চা বলি দে তো ঠগ আছিল জীবন ফিলি নাপা আৰু এটো গ্যাসের পৰা চাউল নিছনা হৈছিলা হে আজি খালি চাউকে খা আজি আকৌ বিস্কুট দিয়া পাৰি তো অহা নাই নহ'লে ঘৰতে বিস্কুট দি থৈ যায় বাই সদে ক'ত দিছিয়ে সৰু বৰশীটোলৈ খেতে দিছো ৰ আমি আকৌ বেলেগ মাছ নাখাওঁ নে কি মাগুৰে খাওঁ এই বেপাৰটো কৈ আছো কি মাগুৰ নানে গোটাই মৰম নহতো দিবই পাৰা নাই তাকে তোৰ দুটামান পাৰি ভাল লাগিল যিয়ে খাব পাৰিলো হয় তাকে এতিয়া মানুহ হাতত নাই নে পাহাৰতে লৈ গৈছি সেইকাৰণে বজাৰো কৰিব পৰা নাই ভালকে সেইকাৰণে সৰুৰে নিজে বিচাৰি যাই গৈছি আৰু মাছতে দুটামান আনিলো তিনি মাগুৰ খাই উঠাই ঠিকে হৈ যায় খাই মানুহে এষাৰ কথা কয় নাও দুদিন নাম লাগিলে দৰে খানে আছো তাকে এই শুনলি নে নাই ইনভাৰ্টাৰটোৰ কথা এই ইনভাৰ্টাৰটোৰ কথা যি সেনে কৈছে চব কিনছিল কিনি কিনে পইচা দিব নোৱাৰা দেখি ফাইনেন্সি টানি লৈ গৈছি কথা ক'ব জানা পালে তহঁতৰ বৰ কষ্ট পালি দে তহঁতলি আহিবি বিচাৰি মাছ পেলাংগে এই বাটত আহিব নহয় খেলা বাটা হৈ যাব
আৰু আজি তহঁতৰ এনেকুৱা লাল চাহ খোৱাব দেচোন ৰ'দত বনাই কিনে কিবাকে সপ্তাহ হ'ল গেলি ফিজটো এদিন নহয় তহঁতক ফিজৰ পাতি খুৱাব পাৰিম আমি মিছা স্কুল ঘৰত একমাহমান কাম কৰি আছে পিছে তই আজি যি গধূলা সঞ্চমিতি আছে যাবি যা সপ্তাহটো নেগেলি যাম যাম বুলি কয় খুচু দিবা আছা মূল্য দিবা আছা ৰখি ৰখি মৰিলো আমি গৰমত আজি কিন্তু ৰজা কৰি নাচিবি এতিয়া আমি উঠছো আজি আমি মই গোটাই খিচি খিচি গোটাই উঠি দিম দে টাইমত তোৰ বিচি লৈ যাব পাপা তোৰ কপাল ভালে ৰ'দত চাহ বনাই খুৱাব পাৰছে আৰু হেৰি আমাৰ আকৌ চোতালত ৰ'দে নপৰে হ'ব দে যাওঁ দে দাদা আমি নে একবাৰে মাজন থাকিছিল যাব আমাৰ যে ফাংচন মিটিং আছে মেন ভাল লৈছি কিমান মানে কুচু দিয়া নাই মুলি দিয়া নাই তাকে বুজি গৈছো হাতক পইচা ধাৰে দিছ সেইটা পইচা পানীত পৰিল যোৱা বাপা মানুহ নাপালা আৰু বিচাৰি পইচা ধাৰে দিয়া পইচা দিব পাই ৰবা তাকে তো ক'ৰবাত নুনটাকে পাছি দি কুটেনি এচি ল'ব ইনভাৰ্টাৰ ল'ব দিব যা পইচা সিহঁতৰ কথা বিশ্বাস কৰিছ বম ফাঁকিদাৰ মানুহৰ আগত গোটাই সিহঁতে কুটেনি মাৰি মৰে কোনোবাই যদি কয় 5 বৰিয়াক আৰু সৰহ কয় 10 ক'ত নামনে আৰু কি জানানে ঢেকীয়া কচু বিচাৰি ফুৰে মানুহৰ আগত শিঙি মাছৰ জল খোৱা বুলি কয় পালি ভাল লাগব কিন্তু আশা কম আৰু পাৱা মানুহ পাইছো আৰু বেছিকে লাগি হ'ব গেপ মাৰা মাছৰ নাম শুনলি ফাইনেন্স কোম্পানী 7 জাপ মাৰে ইনভেণ্টাৰ কোম্পানী জাপে থৈ গেল গাড়ী কোম্পানী জাপে থৈ গেল ফিজিৰ কোম্পানী জাপে থৈ গেল আৰু এইবাৰ মহিলা কমিটিক পইচা দিছি 5 হাত চুলিও গ্লাও বুলিকে মনলিও পইচা নাপাবি বিচাৰি নাপালি আৰু মানুহজনতে বডি বডি ওলাই আসুন ঘরের কেতামান পোৱালি বাছি দিয়া এটা কাম করবে হ্যাঁ বলি ছেটাটা টেঙা আছে নহয় এই আজি জোল বনবা আলু এটা কাম কি দিবে মজা লাগবে যা খাই সেই নহয় কি গ্যাস কে গৈছি ফুকে ফুকে বনবা লাগব কি কথা কোৱা এটা গ্যাস এই 1 বছৰো নেগাল এলো হাত মাৰি দেখছোন এটা গ্যাস আৰু কিমান খাদাব ইটা গ্যাসটো আনলিও মৰাম নানলিও মৰাম আনবা লাগলি ইটা 1000 টকা লাগিল না কত পাৱা ইটা 1000 টকা 1000 টকা তো আছে বকচোন আমি ইচ্ছা কৰি এনে দাও ইটো তো আৰু লাগা বস্তু দেখছোন দইতো কাকনি কিমান ফাটি মারবো এক অকমান আগতে মোৰ লগত চিৰি গেইটা মান আছিল আহতে ৰদুতে চাহ বনে খোৱালো ইটা মাছটো তো আৰু ৰদুত ভাজবে নৰি এটা কাম কৰা বৰি এই দুদিনমান খৰিতে বনাওচোন এই পিছফালে চৌকাতে বনাই লোৱা ঠিকে কৈছে দেউতা দুদিনমান গেছটো বাদ দিও দিয়ক মই এটা বেলেগ কথাই ভাবছো আজিকালি দেখোন গোটাই গাঁৱে ভুৱে গোটাই ধৰ এচি গিলে হৈছে মই বনচিটোত গেছলো সিদিনাখনে হাততে হৈছে সংগীতাত গেছলো হাততে হৈছে চবৰে তাতে এচিয়ে আমি এটা এচি লওঁ দে ইমান গৰমত থাকবে নৰি কি কথা কোৱা এচি লবা এই ভল্টেজ নহয় ফেন ঘূৰাওতে বিল দিওঁতে মোৰ জমজমে যায় 700 টকা আহে আৰু তুমি এচি লবা নৰা এচি লবা নৰা আৰু ধাৰ কৰবা মাৰবে ফাইনেন্স কেনেকে কৰবা তুমি এচি এগলা আপনি মাথা মারবে নাঙ্গরা পছন্দ হচ্ছে মই এগলা মাথা মারি থয়ে দিছো আমার এর দিয়া বুদ্ধি মতে কইরা লাগবো কেবল আপনি বাজুতে মাত্র দিকিনে জুখান নল গাবো তো পাইছি ইটা আপনি কাম এটা করো দুদাল মা হরিয়া লোক যায় মই জুপুরা ধরে লাগবো নহয় আইছো দে তোমার জি ভাল দেখা তোমার করা মন্ন আর কি এসি আনা বিসি আনা জি আনা নি থাকা ও বিশুত মোক নকবা পেনশন টকা কিটা দি বলি এই পেনশনৰ পইচা কিটা আনবে লাগলি মোর হাত ভরি কপে দে জি করা ওই মোর বডি বৰ লক্ষী বডি তাই লছত নাযায় লাভতে থাকো এচি জি লবা খুঁজছি কিবা এটা কাৰণ আছে কিবা এটা বুদ্ধি খাটাব দে মই খৰিয়ে খেতো মানে বিচাৰো ৰ বাইদেউ কোন হা বাপু মই এচি কোম্পানীৰ পৰা আহিছিলো হয় নেকি এই আহা বহা দিয়া এই বহাচোন তাতে দে ভালে আছি দিয়া
দে বহা বহা অঁ অঁ এই গাড়ী লৈ আছ কিজানি অঁ দিয়া দিয়া এই মই বৰিক মাতো ৰবা ঐ বৰি বৰি ঐ বৰি এই ফাইনেন্সিয়েল ল'ৰাটো আছে আহা অঁ দেচোন বাবা কেনেকুৱা চিষ্টেম এইগিলাতো মই একো নাজানোই অঁ এই বৰি যি কৰে আৰু এনেতো বাইদেউৰ লগত কথা পতাই হৈছিয়ে এতিয়া আমি বাকীখিনি কথা নাপাওঁতে এই বাবা এই এইটোৰ দাম কিমান পৰিব প্ৰায় ফিচিং চিচিং কৰি 1.5 লাখ আৰু 1.5 লাখ আপুনি চিন্তা কৰিব নালাগে আমাৰ কোম্পানীৰ পৰাই মাহতো দিব পাৰে 2 মাহতো দিব পাৰে আৰু 6 মাহতো দিব পাৰে আপুনি কোনটো বা কৰিব তাৰমানে 1.5 লাখ টকা ভাগ কৰি দিব লাগিব কিস্তিত আহিব আৰু পিছে বৰি আমাৰ কোনটো লোৱা 1 মাহত লোৱা নে 3 মাহত লোৱা নে 6 মাহত লোৱা আমি 3 মাহ হলে বলে যাতে লগ যাও দিব পাৰবে টাইম তে বাবা এই 3 মাহে লেখা 3 মাহৰ মূৰে মূৰে দিম দিয়া ঠিকে আছে পিছে বাবা হিচাপ নিকাচ কৰাচোন 3 মাহত কিমানকে পৰে কিস্তিটো আপোনাৰ 3 মাহত 15,000কে হ'ব 15,000 দে হ'ব দিয়া পিছে ভাই কি ডাউন পেমেন্ট কিমান হয় বা ডাউন পেমেন্ট আমাৰ অফিচৰ পৰা আপোনালোকৰ অফাৰ আহিছে ডাউন পেমেন্ট 0 আপোনালোকে ডাউন পেমেন্ট দিব নালাগে তে ঠিক আছে তোমালোকে কালি আহিলে ফিক্স কৰি থৈ যাবা কালি আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুকটো ফটোষ্টেট কৰি ৰাখি দিব কালি আমি ৰাতিপুৱা আহি লৈ যাম পিছে বাবা এই চহীটো ইমানকে নালাগিব পিছে ফাংচন নাই তোমাৰ কালি মেকানিক আহিব আছিল ৰ'বা অঁ। খানতে ময়ো আহিম কম আৰু লৈ আহিম আৰু তাতে কালি চহী ল'বা কালি চলি যাম দে 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 বৰি মাৰিব দিয়া চহী মই আমাৰ বাবা আহিলে এতিয়া মই যাই থাকোঁ যাবা চাহ এটা চামতে গৰম বহুত দে দে ঠিকে আছে দিয়া তে যাবা আৰু কালি সোনকালে আহিবা আৰু এটা কথা 3 মাহ মূৰত যদি কিস্তি নামাৰে 3 মাহ মূৰত লৈ যাব যাব এচিটো এচিটো লৈ যাবা অঁ। চিন্তা নকৰিবা আমি দিম যাওঁ বাবা অঁ। নাখাই খালে হ'লেও দিম জাগা হ'লে 2 খাল নাখাওৱে জমা কৰি সংগত চিন নহ'ব দিম যাওঁ তে যাই থাকোঁ আৰু যাই থাকোঁ তে যাবা বাবা সোনকালে আহিবা কালি কালি আগবেলা ভাগত বেছি হাৱা খাই যাব লাগে দে দে 10টা মানত আহিবা পিছে বৰি এই 3 মাহত যদি কিস্তি দিবা নোৱাৰা তোমাৰ এচি সৰকাই লৈ যাব সিহঁতে টানি লৈ যাব আমি বৰ দুৰ্বল হৈ যাওঁছ এইটো 3 মাহ বস্তু এইটো জুনুৰ মাহ 3 মাহ পাছত জুলাই আগষ্ট সেপ্টেম্বৰ অঁ। 3 মাহ পাছত অক্টোবৰত পড়ব আৰু অক্টোবৰত গেলি ঠাণ্ডাই পড়ব মিলে আৰু এই 3 মাহ হতে এসি কথা হাজার কিস্তি দিবা না নহল এনে না আমি কোন কিস্তি দিয়া রেকর্ড আছে গাড়ি কিনলু 6 মাহ আরামসে চলালো টানি নিলা ইনভার্টার আনলু 6 মাহ চললু টানি নিলা আৰু কি আৰু এটো আমি হবো তুমি কম মাল নহয় একদম কাছত কুঠৰে মিলিছা এটা কাম কৰা এই হয় মাছ পচিল কিজেনি যাও 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 আচ্ছা ইয়ে কৰা যাও